কেনে আছে আপোনালোক মই খুবেই ব্যস্ত আপোনালোকৰো নিশ্চয় ব্যস্ততা আছে ব্যস্ততাৰ মাজতে হয়তো আপোনালোক এতিয়া কামত আছে দিনৰ ভাগত কল কৰিছোঁ ভিডিঅ' কল কৰিছোঁ লাইভ ভিডিঅ' কৰিছোঁ খেলি মেলি হৈ গৈছে মোৰ মাথাই কাম নকৰা হৈছে ষ্ট্ৰেছৰ কোবত আজি মই লাইভ অহাৰ এটা বিশেষ কাৰণ আছে এই 20 ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰে পুৰহিলৈ সন্ধিয়া ৰবীন্দ্ৰ ভৱনত এখন নাটক মঞ্চস্থ হ'ব আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ভ্ৰাম্যমানৰ বাবে লিখা প্ৰথমখন নাটক ৰামধেনু ইয়াক এমেচাৰ নাটকৰ ৰূপ দিয়া হৈছে আৰু পৰিচালনা কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নাট্যকৰ্মী নাট্য পৰিচালক নয়ন প্ৰসাদ ডাঙৰীয়াই এই নাটকখন 20 তাৰিখে মঞ্চস্থ হ'ব সেয়ে মই ভাবিলোঁ এটা ভিডিঅ' কৰিব কৈছিলে ভিডিঅ' কৰি পেলাই সমূহ দৰ্শকক আহ্বান জনোৱাৰ কথা কৈছিলে মই ভাবিলোঁ লাইভ কৰোঁ কাৰণ মই লাইভ আহিলে যথেষ্ট সঁহাৰি পাওঁ ৰাইজে বৰ আদৰি লয় সেয়ে মই ভাবিলোঁ ভিডিঅ' এটা দিয়াতকৈ পোনপটীয়াকৈ আপোনালোকৰ লগত কথা পাতোঁ এই নাটকখনত অভিনয় কৰিছে কেইবাগৰাকীও পুৰণি শিল্পী মই পৰিচয় কৰাই দিওঁ এয়া আমাৰ লগত আছে জলি লস্কৰ বাইদেউ জলিবাই মোৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিব এই ছবিখনত সংগীত কৰিছে তৰালী শৰ্মা বায়ে আৰু সেই সংগীত কি কৰিব এই নাটকখনৰ এই কমলে বেকগ্ৰাউণ্ডৰ পৰা কথা কৈ আছে মই লগ পাই দিম মুক্তিয়ে কৰিব সেই ব্যৱস্থাপনা সংগীতৰ আৰু মোৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিব এয়া বিপ্লৱ বৰকত ধন্যবাদ মোৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে তেখেতে এইয়া বিশেষ ব্যক্তিজন ডক্টৰ জয়ন্ত দাস হ'বলগীয়া শহুৰেক নাটকত এইটো এটা ৰহস্য আমি এতিয়া আপোনালোকে ভেদ কৰি চালেহে গম পাব এই নাটকখন 20 তাৰিখ আৰু 25 তাৰিখ 20 তাৰিখ অৱশ্যে আমন্ত্ৰণমূলক 20 তাৰিখে আমন্ত্ৰণমূলক প্ৰদৰ্শনী কিন্তু 25 তাৰিখে দুটা শ্ব' হ'ব 4:30 আৰু 6:30 বজাত সন্ধিয়া সেই দুটা দৰ্শকৰ বাবে মুকলি থাকিব গতিকে 25 তাৰিখ অৰ্থাৎ মোৰ বিয়াৰ খুবাখুবিৰ পিছদিনাখনো মই নাটক কৰিম 25 তাৰিখে আপোনালোকক আমন্ত্ৰণ জনালোঁ এইবাৰ আহিছোঁ মানস নমস্কাৰ মানস প্ৰতিম নেওগ নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা তেখেত গ্ৰেজুৱেট আৰু অলপ নাটকত কি হ'ব কি কৰি আছে এতিয়া নকওঁ নাটক চাবলৈ আহিব নিশ্চয় বঢ়িয়া সুন্দৰ সকলোৰে অভিনয় এইজন জাতীয় ক্ৰাছ অ' মাই গড এজন 20 তাৰিখে আছে আৰু 25 তাৰিখে দুটাকৈ প্ৰদৰ্শনী আছে যিকোনো এটা প্ৰদৰ্শনী আপোনালোকে আপোনালোকৰ সময় সুবিধা মিলাই আহক আৰু নাটকখন চাওক ভাল নাটক বৰষাবাই কালি আছে কৰিব আৰু বিয়াৰ আগদিনা নাটক কৰা মানুহ গতিকে ভাবিছে কিমানখিনি মই মনত পেলাবলগীয়া হৈছে মাজে মাজে মোৰ যে 22 তাৰিখে বিয়া বুলি আৰু কমল আচলতে জাতীয় ক্ৰাছ মুখখন মৰম লাগে সেইটো বেলেগ কথা কিন্তু যিকোনো এজন অভিনেতাক দৰ্শকে আঁকোৱালি লয় যেতিয়া তেখেতৰ অভিনয় ভাল পায় গতিকে কমল ইজ ডেফিনেটলি আ ভেৰি গুড এক্টৰ চ' আই এম ভেৰি লাকি এণ্ড হেপী যে মই ইমান ভাল অভিনেতাসকলৰ লগত অভিনয় কৰিবলৈ পাইছোঁ এজন আছিলে আকৌ নোহোৱা হৈ গ'ল নহয় ঠেন প্লিজ এইজনৰ লগত কিন্তু পৰিচয়টো বৰ বিশেষ হ'ব এই হাঁহিৰ আঁৰত এটা ৰহস্য আছে আৰু ৰহস্যটো তেখেতৰ নামত লুকাই আছে আপোনাৰ নামটো কওকচোন নমস্কাৰ মই ভাস্কৰ বৰুৱা মই সেইজন নহয় আপোনালোক সকলোকে জনাইছোঁ আহিব আমাক আহক আপোনালোকৰ উপস্থিতি আমাক
ধন্যবাদ নহয় না আগতে মই কৈ লওঁ ভাস্কৰ বৰুৱাও এজন নেশ্যনেল স্কুল অফ ড্ৰামা NSDৰ পৰা তেওঁ গ্ৰেজুৱেট কৰা এজন অভিনেতা এতিয়া আমাৰ অসমৰ যিখন চৰকাৰী ফিল্ম ইনষ্টিটিউট আছে না ফিল্ম ইনষ্টিটিউটখনৰ নাম হ'ল ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট বহুত দীঘলীয়া নামটো চুটিকে কয় DBH RGFTI তাত মই এক্টিং ফেকাল্টি হয় বৰখাবাৰ থ্ৰেডিয়ে ক'লো বা লাইফটোৰ থ্ৰেডিয়ে ক'লো যিসকলে অভিনয় পেছাগতভাৱে ল'ব বিচাৰে শিকিব বিচাৰে সেইসকল আহিব পাৰে আমাৰ ইনষ্টিটিউটলৈ ধন্যবাদ মই এটা কথা লগতে এড কৰিব হয় আপোনালোকে ইমান সময় যিকেইজন ডেকা যুৱ অভিনেতাৰ লগত চিনাকি হ'ল এই আটাইখিনিয়ে NSD নেশ্যনেল স্কুল অফ ড্ৰামা কিন্তু ময়ো NSD মই হৈছোঁ নেচাৰেল স্কুল অফ ড্ৰামা সেইটো ময়ো নেচাৰেল স্কুল অফ ড্ৰামা আমাৰ নাটকৰ পৰিচালক নয়ন প্ৰসাদ ডাঙৰীয়া নাটকৰ লগতে তেখেতে গোটেই জীৱনটো উচৰ্গা কৰাৰ দৰে নাটকখনৰ পৰিচালনা কৰিছে আৰু তেখেতৰ আত্মবিশ্বাসতে মই ভাবিছোঁ যে এনেকৈ বিয়াৰ দুদিনৰ আগত মই নাটক কৰিব পাৰিম আমি এইখন নাটক আগবঢ়াবলৈ লৈছোঁ তৃতীয়বাৰৰ বাবে আমি এই উৎসৱত ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া সমাৰোহত আমি প্ৰথম বছৰ কৰিছিলোঁ এজাক জোনাকী জিলমিল নাটক এণ্ড ইন্সপেক্টৰ কনচৰ অসমীয়া ৰূপান্তৰ তদন্ত আমি মঞ্চস্থ কৰিছিলোঁ আৰু এইবাৰ এইখন ৰামধেনু এইখন আচলতে কোলা হ'ল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰণে লিখা এখন নাটক আৰু সেইখন ছাৰে আবাহন থিয়েটাৰৰ বাবে কিছু পৰিৱৰ্তন কৰিছিল আৰু সেই দুইখন নাটক মিলাই আমি ৰামধেনুখন প্ৰস্তুত কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে 20 তাৰিখ আৰু 25 তাৰিখে আহিব আৰু আমাৰ এই যি প্ৰচেষ্টা তাৰ প্ৰতি সহায় জনাব ধন্যবাদ ইমান ধুনীয়াকৈ কৈছে গতিকে প্ৰায়ভাগে NSDM বাঘা বাঘা এক্টৰৰ লগত এবাৰ সাহস কৰিছোঁ অভিনয় কৰিবলৈ বহুত শিকিবলৈ পাইছোঁ মই আৰু দীঘলীয়া নকওঁ আজি আমাৰ দিনজোৰা আখৰা হ'ব যিহেতু কাইলৈ নাটক এই দিনজোৰা আখৰা এবাৰ কৰিলোঁ আকৌ এবাৰ এতিয়া হ'ব ৰান থ্ৰু আশীৰ্বাদ কৰিব আৰু 20 তাৰিখ 25 তাৰিখ দুয়োদিন যেনেকৈ সুবিধা মিলাই আপোনালোকে নাটকখন উপভোগ কৰিবলৈ আহিব বুলি মোৰ বিশ্বাস থাকিল আশা কৰিলোঁ আৰু নতুন জীৱনলৈ আগবাঢ়িছোঁ আশীৰ্বাদ কৰিব এইখিনিকে কৈ সামৰিছোঁ ৰিহাৰ্চেল আৰম্ভ হ'বলৈ আছে আৰু নাটকৰ ৰিহাৰ্চেল সাংঘাতিক চিৰিয়াছ ধন্যবাদ মোৰ এই লাইভটো আপোনালোকে চোৱাৰ বাবে পুনৰ লগ পাম বাই ৰবীন্দ্ৰ ভৱন স্থানটো ক'ব পাহৰিছোঁ ৰবীন্দ্ৰ ভৱনত হ'ব মঞ্চস্থ এইখন নাটক 20 ফেব্ৰুৱাৰী সন্ধিয়া 6:30 বজাত আৰু 25 ফেব্ৰুৱাৰীত 4:30 আৰু 6:30 বজাত দুটাকৈ দৰ্শনী হ'ব আহিছোঁ বাই